ওয়েলকাম টু মাই SSP টিউশন সেন্টার। আজি আমি ক্লাস 10 ইংলিশ কিতাবৰ কুৰ্গ নামৰ পাঠৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন ডিছকাছ কৰিম। তোমালোকে সকলোৱে জানা যে এবাৰ মেট্ৰিক পৰীক্ষাত 50% কুৱেশ্যন MCQ আৰু VSA টাইপ কুৱেশ্যনৰ পৰা আহিব। সেইকাৰণে তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন লৈ আহিছোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য অথৰ অফ কুৰ্গ? কুৰ্গ পাঠৰ অথৰজন কোন? অপশ্যন নম্বৰ A, অৰূপ কুমাৰ দত্ত। অপশ্যন নম্বৰ B, ৰবাৰ্ট ফ্ৰষ্ট। অপশ্যন নম্বৰ C, লোকেশ এব্ৰল। আৰু অপশ্যন নম্বৰ D, নন অফ দ্য এবভ। ইয়াৰে ৰাইট এনচাৰ হ'ল অপশ্যন নম্বৰ C, লোকেশ এব্ৰল। লোকেশ এব্ৰল হৈছে কুৰ্গ নামৰ পাঠৰ অথৰ। আৰু ইয়াত দিয়া আছে অপশ্যন নম্বৰ A দিয়া আছে অৰূপ কুমাৰ দত্ত। অৰূপ কুমাৰ দত্ত হৈছে ট্ৰি ফ্ৰম আছাম নামৰ পাঠৰ অথৰ। তোমালোকে সকলো পাঠৰ অথৰবিলাকৰ নাম জানি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 2, হোৱেৰ ইজ কুৰ্গ চিটুৱেটেড? কুৰ্গ ক'ত অৱস্থিত? অপশ্যন নম্বৰ A, কেৰেলাত অৱস্থিত। অপশ্যন নম্বৰ B, কৰ্ণাটকা অৱস্থিত। না অপশ্যন নম্বৰ C, মাইচৰত অৱস্থিত। আৰু অপশ্যন নম্বৰ D, মাংগালোৰত অৱস্থিত। ইয়াৰে কাৰেক্ট আনচাৰ হ'ল অপশ্যন নম্বৰ B, কৰ্ণাটকা। কৰ্ণাটকাত কুৰ্গ অৱস্থিত। নেক্সট কুৱেশ্যন অপশ্যন নম্বৰ 3, হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন বেংগালোৰ এণ্ড কুৰ্গ? বেংগালোৰ আৰু কুৰ্গৰ মাজত কিমান ডিষ্টেঞ্চ? অপশ্যন নম্বৰ A, 250 কিলোমিটাৰ্ছ। অপশ্যন নম্বৰ B, 160 কিলোমিটাৰ্ছ। না অপশ্যন নম্বৰ C, 260 কিলোমিটাৰ্ছ। আৰু অপশ্যন নম্বৰ D, 270 কিলোমিটাৰ্ছ। ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন নম্বৰ C, 260 কিলোমিটাৰ্ছ। বেংগালোৰ আৰু কুৰ্গৰ মাজত ডিফাৰেঞ্চ হৈছে 260 কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, দ্য বেষ্ট ছেছন টু ভিজিট কুৰ্গ ইজ? কুৰ্গ যাবলৈ কোনটো সময় ভাল হয়? অপশ্যন নম্বৰ A, ফেব্ৰুৱাৰীৰ টু এপ্ৰিল। অপশ্যন নম্বৰ B, জানুৱাৰী টু মাৰ্চ। অপশ্যন নম্বৰ C, ছেপ্টেম্বৰ টু মাৰ্চ। আৰু অপশ্যন নম্বৰ D, জুলাই টু অক্টোবৰ। ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন নম্বৰ C, ছেপ্টেম্বৰ টু মাৰ্চ। কুৰ্গ ঠাইখিনি খুব ধুনীয়া হয় ছেপ্টেম্বৰ টু মাৰ্চ মাহতে দেখিবলৈ বৰ ভাল লাগে। নেক্সট কুৱেশ্যন নম্বৰ 5, কুৰ্গ ইজ ফেমাছ ফৰ ইটছ? কুৰ্গ কিহৰ বাবে বিখ্যাত? অপশ্যন নম্বৰ A, কফি প্লান্টেশ্যন। অপশ্যন নম্বৰ B, স্পাইচেছ। অপশ্যন নম্বৰ C, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। আৰু অপশ্যন নম্বৰ D, অল অফ দ্য এবভ। ইয়াৰে ৰাইট এনচাৰ হ'ল অপশ্যন নম্বৰ D, অল অফ দ্য এবভ। কুৰ্গ ফেমাছ এইকাৰণে কফিৰ প্লান্টেশ্যনৰ কাৰণেও হয়, স্পেচেছৰ কাৰণেও হয়, এভাৰগ্ৰীণ ৰেইন ফৰেষ্টৰ কাৰণেও হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, উই কেন ৰিচ কুৰ্গ বাই? আমি কুৰ্গ কিহৰে যাব পাৰোঁ? অপশ্যন নম্বৰ A,
road, option number B, rail, option number C, air, option number D, all of the above. Here right answer হল option number D, all of the above. আমি কুৰ্ক লৈ কিহৰ যাব পাৰি, মটৰ পথেৰেও যাব পাৰি, ৰেল পথেৰেও যাব পাৰি, আকাশী পথেৰেও যাব পাৰি। নেক্সট question number 7. The first chief of the Indian Army dash was a Kurgi. প্রথম ভারতীয় সেনা কুর্গির কোন আছিল? অপশন নম্বর এ জেনারেল কেরিয়াপ্পা, অপশন নম্বর বি জেনারেল লোকেশ, অপশন নম্বর সি জেনারেল কোদাপ্পা, অপশন নম্বর ডি নন অফ দ্য অ্যাবভ। ইয়ারে রাইট অ্যান্সার হল অপশন নম্বর এ জেনারেল কারিয়াপ্পা। জেনারেল কারিয়াপ্পা হৈছে ইণ্ডিয়ান আৰ্মিৰ প্ৰথমজন প্ৰধান আছিল। নেক্সট question number 8. How much area of Coorg is covered by evergreen forest? কুৰ্গ যিখন জিলা আছে সেই জিলাখনৰ এভাৰগ্ৰীণ ফৰেষ্ট মানে চিৰসেউজীয়া বৰ্ষাৰণ্য কিমান শতাংশ আৱৰি আছে? অপশ্যন নম্বৰ এ 30%, অপশ্যন নম্বৰ বি 40%, অপশ্যন নম্বৰ সি 20% আৰু অপশ্যন নম্বৰ ডি 10%. ইয়াৰে এনচাৰ হ'ল অপশ্যন নম্বৰ এ 30%. কুৰ্গ নামৰ যিটো ফৰেষ্ট এভাৰগ্ৰীণ ফৰেষ্ট আছে সেইটো 30% এৰিয়াৰে কভাৰ কৰি আছে। নেক্সট question number 9. What is the district headquarters of Coorg? কুৰ্গৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰৰ নাম কি বা কি? অপশ্যন নম্বৰ এ মাইসৰ, অপশ্যন নম্বৰ বি মেডিকেৰি, অপশ্যন নম্বৰ সি বেংগালোৰ, অপশ্যন নম্বৰ ডি মাংগালোৰ। ইয়াৰে ৰাইট আনচাৰ হ'ল অপশ্যন নম্বৰ বি মেডিকেৰি। মেডিকেৰি হ'ল কুৰ্গ নামৰ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ। নেক্সট question number 10. Coorg is a dash country. Option number A tea, option number B coffee, option number C bread, and option number D gin. Here right answer hol option number B coffee. Next question number 11. The first chief of the Indian Army is from? প্রথম ভারতীয় সেনা প্রধান কৰ পৰা আহিছে? অপশ্যন নম্বৰ এ মাইসৰৰ পৰা, অপশ্যন নম্বৰ বি কুৰ্গৰ পৰা, অপশ্যন নম্বৰ সি বিহাৰৰ পৰা, অপশ্যন নম্বৰ ডি গোৱাৰ পৰা। ইয়াৰে ৰাইট আনচাৰ হ'ল অপশ্যন নম্বৰ বি কুৰ্গৰ পৰা। ভাৰতীয় প্ৰথম সেনা প্ৰধান আহিছিল কুৰ্গৰ পৰা বা কুৰ্গৰ সেনা হয়। নেক্সট question number 12. Coorg is descendants of? কুৰ্গ কোন বংশৰ হয়? অপশ্যন নম্বৰ এ হিন্দুজ, অপশ্যন নম্বৰ বি আৰবছ, অপশ্যন নম্বৰ সি গ্ৰীক আৰু অপশ্যন নম্বৰ ডি বোথ চি এণ্ড বি। ইয়াৰে ৰাইট আনচাৰ হ'ল অপশ্যন নম্বৰ ডি বোথ চি এণ্ড ডি বি। কুৰ্গসকল কিহৰ হয়? আৰবছৰ আৰু গ্ৰীকৰ হয়। নেক্সট question number 13. Dash river obtains its water from Coorg? কুৰ্গৰ যিটো নদীৰ পৰা পানী আহে সেই নদীটো কোনটো নদী হয়? question number A কাবেৰী, question number B তাপি, question number C গংগা, question number D নৰ্মদা। ইয়াৰে ৰাইট আনচাৰ হ'ল question number A কাবেৰী। নেক্সট question number 14. From which river do Coorg get water? অপশ্যন নম্বৰ এ তাপি, অপশ্যন নম্বৰ বি কাবেৰী, অপশ্যন নম্বৰ সি নৰ্মদা, অপশ্যন নম্বৰ ডি যমুনা।
ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ বি কাবেৰী। নেক্সট কুৱেশ্যন নম্বৰ 15 দ্য ফ্ৰেছ ৱাটাৰ ফিছ অফ কুৰ্গ ইজ। কুৰ্গৰ যিটো ফ্ৰেছ ৱাটাৰ আছে সেই ৱাটাৰৰ মাছ কোনটো? অপশ্যন নম্বৰ এ শাৰ্ক, অপশ্যন নম্বৰ বি ডলফিন, অপশ্যন নম্বৰ সি মাহাচিৰ, অপশ্যন নম্বৰ ডি হোৱাইল। ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ সি মাহাচিৰ। নেক্সট কুৱেশ্যন নম্বৰ 16 হোৱাট ইজ নিসাৰ্গাদাম কি? অপশ্যন নম্বৰ এ এন আইল্যান্ড হয় না অপশ্যন নম্বৰ বি এ সিটি হয় না অপশ্যন নম্বৰ এ রিভার হয় না অপশ্যন নম্বৰ এ কফি প্লান্টেশন হয়? ইয়াৰে রাইট আনসার হল অপশ্যন নম্বৰ এ এন আইল্যান্ড। নেক্সট কুৱেশ্যন নম্বৰ 17 হু ৱাজ জেনারেল কাৰিয়াপ্পা। জেনারেল কাৰিয়াপ্পা কোন আছিল? অপশ্যন নম্বৰ এ গ্ৰেট পলিটিক্যাল লিডার আছিল না অপশ্যন নম্বৰ বি এ গ্রেট কফি প্ল্যান্টার আছিল না অপশ্যন নম্বৰ সি দ্য ফার্স্ট চিফ অফ ইন্ডিয়ান আর্মি আছিল না অপশ্যন নম্বৰ ডি এ ব্রিটিশ অফিসার আছিল? ইয়াৰে রাইট আনসার হল অপশ্যন নম্বৰ সি দ্য ফার্স্ট চিফ অফ ইন্ডিয়ান আর্মি। জেনারেল কাৰিয়াপ্পা আছিল ভাৰতীয় সেনাৰ প্ৰথম প্ৰধান আছিল। এইটো আমাৰ আজিৰ লাষ্ট কুৱেশ্যন আছিল। ইয়াৰ পৰা আৰু বিভিন্ন ধৰণৰ MCQ কুৱেশ্যন আহিব, তোমালোকে এই চেনেলটোৰ পৰাই পাই যাবা। MCQ কুৱেশ্যন, VSA টাইপ কুৱেশ্যন, বোৰ্ড কুৱেশ্যন সকলোবিলাক পাই যাবা। ইংলিছ গ্ৰামাৰ পাই যাবা, ছ'চিয়েল পাই যাবা। সেইকাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা, লগতে বেল আইকন দবাই ৰাখিবা। মই যেতিয়া তোমালোকৰ নতুন ভিডিঅ' দিম তেতিয়া তোমালোকে লগে লগে নটিফিকেশ্যন পাই যাবা। আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। থেংক ইউ। আজিৰ ভিডিঅ' ইমানেই সামৰি মাৰিলোঁ। থেংক ইউ।